দুজন খাই মাথাত কঁঠালৰ ব্যৱস্থা কৰ। ছাৰ তলতে পৰি আছে কঁঠাল। যা এই লৈ আহ, এইগিলাখানে খুৱাব লাগিব, নহ'লে পাছ নকৰে। বহুত চলি আছে, চব ফেল কৰা। কঁঠাল থচোন, এটাও চলি নাই দেখোন। মই 10 মিনিট দেৰিকে আহি উঠিলে চৰকাৰে গালি খাব লাগিব। আৰু ইহেন 9:30 বাজি গ'ল, আৰু চৰি ফেল কৰিলি মোক ধৰি। কঁঠাল টক নহয়, এই চলিগিলাক খুৱাব লাগিব। ভাত খোৱা নাই। মোৰ কাৰণে নাই। মই দুখন কাঁহী আনিছো। কেবি খাইছো দুবিকে। এখন কাঁহী মোৰ কাৰণে এখন কাঁহী। দেখছা মই বুমৰাং বটল লৈছো এইটো। পানী দুজনে একেলগে খাম দেই। পানী নাই, তই মাল আছে দেখি যা। চাৰাইছিয়া মোক এৰি থৈ গ'লি। কেইটা বাজিল হা? এই ফিলে চা, কেইটা বাজিল? এই কেইটা বাজিল এখান যে আইছা তহঁতে? মই যে 10 মিনিট আগত আহি পালো। ছাৰ কি ক'ব, মানে ৰাস্তাত দেখা বোলো আহি কেইটামান, তাতে লাইন মাৰিলো অলপ। লাইন মাৰি একো নাই। তাৰ দেহা দেখছা না নাই? আমাৰ মাষ্টৰক কলি কয় দেহা চা। আমি আনছো পানী চাই দিছে। কেইটা বাজি? নাজনো ছাৰ। কি নাজনো? এতিয়া কি স্কুল দেখা টাইম? 11:30 বজাত চলি আহে আৰু কৈ বোলে ফেল কৰলি মোক ধৰব। স্যার রেইন ইজ কামিং, যেনে তেনে হে কামিং স্যার। ওট পিছলিং টট পিছলিং, টেনটোও খুলিং। কল সুচুনি দি গাঠি দিয়ে আইছো স্যার। আগত কি কলি তই? কি ভাষা কলি? নাজনো। কি চলি আই? এইগিলাখান মই বুজি নাপাওঁ। আগত বহি ল। তাৰ মুছন চাও না। এটা ৰোল কলটো ডাকি লওঁ নেকি? এই ৰোল নম্বৰ 1 কচুগুটি। জয় হিন্দ সাহেব। ৰোল নম্বৰ 2 গুড নাইট স্যার। ইংলিছ নম্বৰ 3 খাপলা। এই মাথাত এইখান যে তোৰ কি? নক'ব আৰু মোৰ জন্মগত দুখেটো ছাৰ। এই কি ভেবা লাগি চাই আছা? এই তাতে থাক, এটা কথা শিকবা পাৰিবি, মই শিকাম। ইয়াতে বহি লাভ নাই। এই খুকৰিখন দেখোন নেৰাই হৈছে। তাতে কি মাৰা মাৰি গাঁওচাও লৈ আহে নেকি? চাহ নাখাই কেনে আহিছে, ঠাণ্ডা মগজুত আহিছো। তহন চবে আহিছা, কথা এটা কৈ লওঁ। একবাৰ মেট্ৰিক দিলি, স্কুলত চব ফেল কৰলি, খালো মই গালি। মই যি লাজ পাইছো সেইদিনা তহঁতত ধৰি, আৰু পৰীক্ষা দিবা লৈছা। পাছ কৰবি না নাই তহন? স্যার প্রশ্নটো বগা নীলা রঙা কি লিখবা পালো গমেই নাই স্যার। তই গম নাপাবি, মইহে তাতে ৰঙা নীলা দেখা পাইছো। মানুহবিলাক যি অপমান দিছি। ছাৰ মই ঘূৰাই থৈ আহিছো, গোটেই আই লাভ ইউ কৰি লিখি দিছো। সেইটোৱে জানবি আই লাভ ইউ কিমান যে চৰখালি আপিৰ পৰা। তুহুন চা, পাৰা যদি নকল ক, তেওঁ কিন্তু স্কুলৰ নামখন উজ্বলা কিমান বুজাইছো। স্যার রোশন মোৰ গার্লফ্রেন্ডে মেসেজ দিছে এটা। মোবাইলত এইটোৱে লাৰি থাক। ক'ত ক্লাছৰুমত মোবাইল দি স্যার দে। নেদু নেকি স্যার? পইচা দিবি যা। স্যার পিছত দিবা লাগবো কিন্তু। পাছপোর্ট কি বা? এই কচুগুটি, তই কচোন ক, এই মহাত্মা গান্ধীৰ বিষয়ে অলপ ক। নমস্কাৰ স্পেশাল। মহাত্মা গান্ধীৰ চুলি নাছিল ছাৰ। মহাত্মা গান্ধী আমাৰ ইণ্ডিয়াত বহুতো হেল্প কৰিছিল। উদাহৰণস্বৰূপে মহাত্মা গান্ধী যঁতৰ ঘূৰাইছিল। তাৰ জীৱনী ক। মহাত্মা গান্ধীৰ জীৱনী নাই দেখোন ছাৰ। কি জীৱনী? আৰে কি চলিয়াই? মেট্ৰিক দি এবাৰ ফেল কৰিলি, মহাত্মা গান্ধী কি নাজনা? মহাত্মা গান্ধী কি জানো ছাৰ? কি মহাত্মা গান্ধী মানুহ আছিল। থাকে তুমি ছাৰ ষ্টেণ্ড ওচৰটা। আৰু হাতত কি আনছা সেইটো? এই যা হাতত কি আনছা সেইটো? ছাৰ পানী গন্ধটো চা। নালাগে ছাৰ। আন বাহ গেলা দেখোন। মই খাম। আৰু তাতে আমাক ধৰি। স্যার মই কিন্তু ছাৰ কি ছাৰ? ইফালে চা। এই তই বাক্য ৰচনা কওঁ। অধিক মাছত বগলী কণা। অধিক মাছত বগলী কণা হ'ব নালাগে ছাৰ।
লগৰ লগে বোলে ঠিকছে মাতি খাব লাগে ছাৰ আনি মাতি আনি কেনে যেনে যেনে ছাৰ একদম গাভৰু চলি আহি আছে সৰু ছোৱালী আজি নহ'ব গাভৰু চলি লাগিব ছাৰ তাৰপিছত ঐ চাওকচোন ছাৰ চাওকচোন আপুনি নাই মই চাওঁ ছাৰ বগলীটো নোৱাৰিম ছাৰ খাই ভাত খোলা দিবচোন ছাৰ নোৱাৰিম ছাৰ আৰু লাগব এই নোৱাৰিম ছাৰ এই অৱস্থা যা তই যা ঐ ছাৰ মই পাৰিম ঐ বা ঐ যাব ই পাৰে গোটে ই খাই ভাত খোলা বাইক কৰিছ না খাই ভাত খোলা মানুহক ষ্টিলৰ বাহিৰত ভাত দিব লাগে ছাৰ আৰু পাতটো খাব নোৱাৰে হয় না ছাৰ মধ্যাহ্ন ভোজন এই শব্দটো পুৰা ঘূৰিছে না মুখত মই ছাৰ টিভিত চাইয়ে থাকো চলি খাই থাকে আজি পিছে ছাৰ কি আইটেম আছে শুনি আছে না আজি একো নাই তহঁতক মধ্যাহ্ন ভোজন খাই মাথাত গোবৰ সোমাইছি আজি তহঁতক খাটি পতঞ্জলীৰ কঁঠাল খুৱাম পতঞ্জলি কঁঠাল হা এইটো কেনেকা বস্তু ছাৰ পেট ভৰে না কঁঠাল খোৱালেহে মাথাত গোবৰ সোমাব তই হ'ব ছাৰ পকা না কেঁচা কঁঠাল কঁঠাল খুৱাম তুই মই খাবি ছাৰ পইচাবিলাক আপুনি কি কৰিছে আমাক যি খোৱাব দিছে কিহৰ পইচা এই মধ্যাহ্ন ভোজনৰ ছাৰ ভাত পানী কণী মাছ ঐ বা তই ইমান জানা হলি মোক মধ্যাহ্ন ভোজনৰ দালি খিচিৰি তই হিচাপ ধৰিব পাৰা হলি নহ'লে ছাৰ আপুনি ইমান টকা মখা পেটত ভৰাব অকলে আমিচোন খালী হৈ গৈছোঁ পেট বা কি ক'ত এবাৰ ফেল কৰলি সন্মান খালি মোৰ কালি তই মধ্যাহ্ন ভোজন মাৰবা খুজছা এই মই যে স্পেচত আহোঁ সিহঁতে তোৰ 48,000 দৰমহা দি হয় তেলে লাগে 1.5 লাখ টকা পেছত আহে দেখা নাই ৰাতিপুৱা কিহত লেন কৰছোঁ বা ছাৰ মোকো এখন দিয়া হ'লে স্পেচ মোৰ ঘৰত যাবি অলপ পঢ়ি দিম কামো কৰিবি ছাৰ পেট যা যা দিম নহয় নাহমাৰো যা তো হা আপোনাক সেইদিনা টিভিত দেখছো হা ক'ত সেইদিনা হেই মই নহয় নেকি ছাৰ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নহয় দে এইগিলাখেন মিছা কথা আৰু ছাৰ আপুনি বোলে ট্ৰেন্সফাৰ হ'ব নতুন বাইদেউ এজনী আহিব হয় না তই আকৌ জ্ঞান দিলি কেনেকৈ জানলি তই সেইগিলাখেন খবৰ পুৰা জাকাত জাকে না হয় ছাৰ পাছ কৰবা হলি নললি সেই ছাৰ ভোক লাগছি পতঞ্জলি কথা খাব লাগে এই এই বেঙা শংকৰৰ ফালে কথা লৈ দে এ ছাৰ মধ্যাহ্ন ভোজন খাম ভাবছিলো আজি খেচাৰি খাম খাৱা লোৱা হ'ল এই কি কঁঠাল খাই আছা হ'ল দে থ দে এইখানে ছুটি মোৰ স্পেচ আহিবা সময় হৈছে দে প্ৰাৰ্থনা এইটো গা ঘৰলৈ যাবলৈ সাজু হোৱা কিতাপ ফলি কাঁহী বাতি দাও কোঠা কাঁহী বাতি দাও ডেগাৰ কুঠাৰ হাতত লোৱা আগৰ পৰা এটি লাইন পাতি ঘৰলৈ যোৱা